নমস্কাৰ ৰশ্মিছ কিচনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাব লৈছো সুজিৰ বৰফি। তাৰ বাবে প্ৰথমে কেৰাহীত এচামুচ ঘিউ দি দিছো। ঘিউ গৰম হলত এক কাপ সুজি দি দিছো আৰু সুজিখিনি ভালদৰে ভাজি লম। সুজিখিনি ভজা হলত সোৱাদ অনুসৰি চেনি আৰু অকণমান ইলাচিৰ গুড়ি দি দিছো। ভালদৰে এইখিনি মিলাই লম। এতিয়া 2 কাপ পানী দি ভালদৰে ভাজি লম। নমোৱাৰ আগে আগে এচামুচ ঘিউ দি দিছো। এতিয়া এখন প্লেটত এনেদৰে ঘিউৰে সানি লম। সুজিৰ আধা অংশ প্লেটত এনেদৰে বহলাই মেলি দিম। সুজিৰ বাকী অংশত অলপ ফুড কালাৰ দি ভালদৰে মিলাই লম আৰু মিলাই হ'লে বাকী অংশখিনিৰ ওপৰত এইখিনি ভালদৰে মিলাই দিম। ঠিক এইদৰে এতিয়া ঠাণ্ডা হ'লে নিজ পচন্দৰ আকাৰত বৰফিখিনি কাটি ল'ম। এয়া আমাৰ বৰফি তৈয়াৰ হৈ গ'ল। আপোনালোকৰ ঘৰত বনাই খাই চাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। ধন্যবাদ।